वो बेस्ट फ्रेंड है तेरा। वो आज पता चल गया वो बेस्ट फ्रेंड है तेरा। ये बस तो मैं क्या हूं बता रहे। Hey guys, এইটো হৈছে ইকো কেম্প আৰু আপোনালোকে দেখিব পাৰে প্ৰকৃতি এনে ধৰণৰ মনমোহা দৃশ্য আজিকালি বহুত কম দেখা পায়। আমি আজি এইটো জেগাতে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ওচৰত আছে এই জেগাটো আৰু আমি ইয়াতে ডেভিডৰ বাৰ্থডে পাতিম, কিন্তু আমি ইয়াত নাপাতো, একচুৱেলি আমি পানীৰ মাজত পাতিম। বলক আপোনালোকক লৈ যাম বাৰ্থডে স্পটলৈ, য'ত ইতিমধ্যে বাৰ্থডে আয়োজন আৰম্ভ হৈ গৈছে। হেল্ল' গাইজ, ৱেলকাম টু নাইডু চন্দ্ৰছ ব্লগ। আৰু আজি আমি আহিছোঁ ডেভিডৰ বাৰ্থডে পাৰ্টিত। কিবা এটা ইউনিক কৰিম বুলি ভাবি আমি আজি ডেভিডৰ বাৰ্থডে পানীৰ মাজত পাতিব লৈছোঁ। আপোনালোকে চাব পাৰে একদম পানীৰ মাজমজিয়াত আমি আছোঁ। বাৰ্থডে যিহেতু বছৰত এবাৰেই আহে আৰু ডেভিড যিহেতু আমাৰ ভাল ফ্ৰেণ্ড হয়, বহুত মৰমীয়াল ফ্ৰেণ্ড হয়, সেইকাৰণে আমি তাৰ কাৰণে আমাৰ এই স্পেচিয়েল সৰু আয়োজন। দোস্ত, এইটো হৈছে ডেভিডৰ বাৰ্থডে কেক আৰু বাৰ্থডে কেকটো কটাৰ আগতে আমি আপোনালোকেতো জানেই যে বাৰ্থডে হ'লে বাৰ্থডে কেক কাটিব লাগে, এইটো নিয়মেই হয়, আগৰ পৰাই পৰম্পৰাগত নিয়ম, যোনে বনাইছিলে আৰু চ' আমি কেকটো কটাৰ আগতে ডেভিডৰ কাৰণে আমি কিছুমান গান ডেডিকেট কৰিব বিচাৰিম আমি লগৰবোৰৰ ফালৰ পৰা, আৰু ডেভিডো লগতে গাব। তাৰ আগতে চাওক এনেকুৱা এজন ফ্ৰেণ্ড, যোনজন ফ্ৰেণ্ড সকলো পাৰ্টিতে থাকে, যোনে একো কাম নকৰে, ভালদৰে জুম কৰি চাওক, সেইজন ফ্ৰেণ্ড যোনে একো কাম কৰা নাই, জাষ্ট ক্ৰেডিট ল'বৰ কাৰণে আহিছে, মমকেইটা জ্বলাইছে, মুখত হাঁহি চোৱা ইয়াৰ। Kala kangen yang kangen juga sih, tolong kala kaci. Apa kau mereka sana? Kau menjilake, baby robo dore mana? Kau menjilake. So এতিয়া ফাইনেলি আহি গ'ল কেক কাটাৰ সময়। ডেভিডে অকণ পিছতে কেক কাটিব আৰু যোন তাৰ বেষ্টেষ্ট ফ্ৰেণ্ড হয়, বেষ্টেষ্ট ফ্ৰেণ্ড হয়, তাকে প্ৰথমতে কেকটো খুৱাব। ইয়াত যিহেতু আমি সকলোৱে ডেভিডৰ ফ্ৰেণ্ড হয়, আমি ফাইণ্ড আউট কৰিম কোন ডেভিডৰ বেষ্টেষ্ট ফ্ৰেণ্ড। বন্ধু Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday to baby. Happy birthday Yamaru. Shiva bhai. So এতিয়া আহি গ'ল পৰীক্ষাৰ সময়। আমি চাওঁ ডেভিডে প্ৰথমতে কাক কেকটো খুৱাই। भाई वो बेस्ट फ्रेंड है तेरा। वो आज पता चल गया वो बेस्ट फ्रेंड है तेरा। ये बस तो मैं क्या हूं बता रहे भाई, मैं क्या बता दे हाँ वी वांट जस्टिस, पार्सलिटी नहीं चलेगा, ये सब स्लोगान दी था, बट केकটো মই প্ৰথমতে খাব পালোঁ, সেইকাৰণে মই ডেভিডৰ বেষ্ট ফ্ৰেণ্ড আজি ডিচাইড হৈ গ'ল। মোৰ এতিয়াও এটা কনফিউজন আছে, মানুহে বাৰ্থডে কেকটো হেনাবৰ কাৰণে কাটে, মুখত লগাবৰ কাৰণে কাটে নে খাবৰ কাৰণে কাটে? The birthday of the king of romance, David Dole. Mr. Shiva bhai, he is also known as Shiva bhai. আৰু এতিয়া আহি গ'ল, আমি আনিছোঁ গাহৰি মাংস, তাৰ লগতে ক'ল্ড ড্ৰিংকছ, আৰু মই ইয়াত ডেলাইমাত আছোঁ। মই কোনটো খাম, কোকা-ক'লা খাম নে স্প্ৰাইট খাম? কোল্ড ড্ৰিংকৰ চবচে হাৰ্ড ড্ৰিংকটো হৈছে স্প্ৰাইট আৰু কোকা-ক'লাৰ মাজত কোনটো হাৰ্ড ড্ৰিংক ভাই? কোকা-ক'লাটো মই খাম, কাৰণ মই অকণমান গুলি আছোঁ ন। ৰিয়েল জুচ কিবা কৰিব লাগে, ৰিয়েল জুচ। ভাই মোক কক দে, কক। না এইটো এটা মাংস মোৰ পৰা চুৰ কৰিলে, ইয়াক জেল দিয়া হ'ব। আমাৰ ৰিপিচিয়া ভাইয়ে লেমনৰ লগত স্প্ৰাইট মিলাই খাইছে, ককটেল বনাইছে হেনো। আপোনালোকে যদি খাই পাইছে গাইজ কমেণ্টত জনাব কেনেকুৱা লাগে। So guys, this is the end of day, আৰু
এইটো আমাৰ পাৰফেক্ট ইভিনিং আছিলে পাৰফেক্ট বাৰ্থডে আছিলে আৰু পাৰফেক্ট বাৰ্থডে বয় যোনে আমাক পাৰ্টিটো দিলে আৰু থেংক ইউ so much for watching with us Happy birthday, David!